আমি বৰ্তমান পালোহি বাক্সাৰত। এই ঠাই হৈছে মহৰ্ষি বিশ্বামিত্ৰৰ তপস্যাভূমি আৰু শ্ৰী ৰামচন্দ্ৰৰ শিক্ষা দীক্ষা লোৱাৰ ঠাই। কিন্তু আমি ইয়াত অহা নাই। এই ঠাই বিহাৰতেই পৰে। আমি আহিছোঁ উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলালৈ। গাজীপুৰলৈ ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত হ'ব। ইয়াত মানে গৰমটো এনেকুৱা বেছি পৰিছে নহয়। এতিয়া প্ৰায় 43 ডিগ্ৰী গৰম পৰি আছে। এই ষ্টীলৰ বেঞ্চখনত যদিহে কৃষ্ণই অলপ দেৰি বহি দিলে হয়, তেতিয়াহ'লে তাৰ কি পুৰি ধোঁৱা ওলালে হয় আপোনালোকে নিজে ভাবি লওক। এই বাক্সাৰ ষ্টেচনত আপোনালোকে দেখিব যে বহুদিনীয়া পুৰণি এম্বেচাডৰ গাড়ী ভাড়া মাৰিবলৈ ৰৈ থাকে, যি বৰ্তমান অসমত একেবাৰে নাই বুলি ক'ব পাৰি। আৰু এয়া হৈছে অৰবিন্দ। অৰবিন্দ আমাৰ ক্লাবৰ এজন ছিনিয়ৰ ছাত্ৰ। অৰবিন্দৰ বায়েকৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি কেইজন আহিছোঁ। 3 বছৰমান আগতেই বিয়া ঠিক হৈছিল। তেতিয়া সি নিমন্ত্ৰণ কৰাত যাম বুলি কথা দিছিলোঁ, আৰু সেই কথামতেই আজি আমি উপস্থিত হ'লোহি। এতিয়া অৰবিন্দ বিয়াৰ যোগাৰ কেনেকুৱা হৈছে? বিয়াৰ যোগাৰ তাৰ পুৰা চলি আছে। সময় পোৱা নাই ভাত খাবলৈ। এতিয়া মানুহজনো আহিছে নাই? পৰিয়ালৰ কোনোবা আহিছে। আৰু এইখন হৈছে গংগা নদী। গংগা নদীৰ এটা পাৰে আছে বিহাৰ আৰু আনটো পাৰে আছে উত্তৰ প্ৰদেশ। আমি বিহাৰ পাই উত্তৰ প্ৰদেশ সোমালোঁ, আৰু তাত সোমাই অৰবিন্দে গাখীৰৰ চাহ খোৱালে। উত্তৰ প্ৰদেশত কোনেও পাউডাৰ গাখীৰৰ চাহ নিবিকে, পৰাপক্ষত হোটেলত। ইয়াত বহুত বেছি গৰু গাখীৰ পোৱা যায়, সেইবাবে চাহ বা মিঠাই সম্পূৰ্ণ গৰু গাখীৰে তৈয়াৰ কৰা হয়। চাহ একাপ খালে আৰু একাপ খাবলৈ মন যাব আপোনাৰ। চাহ খাই পুনৰ আমি যাত্ৰা আৰম্ভ কৰি দিলোঁ। ল'ৰাক HF ডিলাক্স হুণ্ডা কোম্পানীৰ নিউ মডেলৰ বাইক এখন দিলোঁ, পুনৰ চেইন এটা দিলোঁ, তাৰপিছত বাচন বৰ্তন এনেকৈ কৰি, তাৰপিছত গডৰেজ, ফ্ৰিজ, বিচনা, আলমাৰি এনেকৈ কৰি চব এইটো তাৰমানে দেহেজ চিষ্টেম। আৰু পইচা 80,000 টকা দিলোঁ। 80,000 টকা পইচা লৈছে। সিহঁতি নিজে ক'ব, তাৰমানে নিজে ক'ব তেওঁ ডিমাণ্ডটো বেছি ধৰে, কিন্তু এতিয়া নিজে আৰু তাত মানে কিমান কনচেশ্যন কৰিব পাৰে। এইটো তাৰমানে বাৰ্গেনিং চিষ্টেম। বাৰ্গেনিঙে বুলি নিচিনা ক'ব পাৰি, কিন্তু সিমানো নহয় আৰু। তেওঁলোকে কৈছিলে 1 লাখ টকা, মই যেনিবা আৰু মই কৈছিলোঁ 50,000 ল'বলৈ। 50,000 মানে নামানিলে। পৰিয়াল ভাল ঘৰৰ মানুহ, মানে ভাল ঘৰৰ পৰিয়াল বিচাৰিলে অলপ ডিমাণ্ডটো বেছি হৈ যায়। 50,000 মান পৰিলে। 50,000 টকীয়া চেইন বাইক দিয়া কথা আছিলে ন? বাইকো দিছে আৰু বাইকখন দিছোঁ। বাইকখন আপোনাৰ 85,000 পৰিছে। কেছ ল'লা? কেছ ল'লোঁ কাৰণে, নহ'লে ইনষ্টলমেণ্টত লোৱা হ'লে আকৌ প্ৰতি মাহে 4100 টকাকৈ দি থাকিব লাগিব। পইচা, চেইন, বাইক, আঙুঠি এটা, বাকী বাচন বৰ্তন, বিচনা চিচনা আছে, সেইবোৰ বেলেগ। ফাৰ্নিচাৰ এক্সট্ৰা। বহুত টকা। আৰু ভাল ডিমাণ্ড থকা ল'ৰা হ'লে চাকৰি তাকৰি থাকিলেতো বহুত দিব লাগিব। আৰু এতিয়া আমাৰ ভিনদেউৰ ছোৱালী এজনী ল'ৰা এটা চাইছে, সেইটো কাৰণে মানে বিয়া দিবলৈ কাৰণে ল'ৰা বিচাৰিছে। তাৰপিছত তেওঁ মানে এতিয়া 5 লাখ টকা কৈছে। ইয়াত ছোৱালী এজনী বিয়া দিয়া মানে বহুত টকাৰ প্ৰয়োজন। ছোৱালীৰ বিয়াত সম্পূৰ্ণৰূপে উদং হৈ পৰে কিছুমান পৰিয়াল। আমি পাই গ'লোহি অৰবিন্দহঁতৰ ঘৰ। অৰবিন্দৰ দেউতাক সৰুতে অসমলৈ গুচি গৈছিল। অৰবিন্দহঁতৰ গোটেইকেইটা ল'ৰা ছোৱালী অসমতে জন্ম, অসমতে পঢ়া শুনা কৰা। দেউতাকৰ যি মাটি সম্পত্তি সেয়া কোনো নথকাৰ বাবে বেলেগে দখল কৰি আছিল। ল'ৰাকেইটা ডাঙৰ হ'লত আজি কেইবছৰমানৰ আগত সেয়া সিহঁতে দখলবোৰ মোকলাই ল'লে। এতিয়া গোটেই পৰিয়াল বায়েকৰ বিয়াৰ বাবে ইয়াত আহিছে। ইয়াত খুৰাক খুৰীয়েকহঁত থাকে। আমাৰ এইটোৱে ৰুম হ'ব এতিয়া, আৰু এইফালে গৰু হ'ব। এয়া মাতিছে, ৱেলকাম কৰিছে। আৰু এই ছাইডত পথাৰ হ'ব। এইফালে দৰ্জি চৰ্জি চব আছে। আমাক খেতিৰ মাজত থাকিবলৈ দিব, তো থাকিম আৰু এনেকেই, মজা লাগিব। আচলতে থাকিবলৈ ৰুম আছে, কিন্তু আমাক পথাৰৰ ছাইডত দিছে, কাৰণ ভিতৰত বহুত বেছি গৰম। আমি যাতে বাহিৰৰ মুকলি বতাহ একদম ধুনীয়াকৈ লৈ আৰামত শুই থাকিব পাৰোঁ, সেইবাবে আমাক এনেদৰে দিছে। আমি বৰ্তমান য'ত আছোঁ তাৰ দৃশ্য আপোনালোকে আকাশ মাৰ্গেৰে অকণমান চাওকচোন, কেনে লাগিছে জনাব।
ইয়াৰ যি পানীৰ দমকল সেইটো আমাৰ তাতকৈ অকণমান বেলেগ চাওকচোন। গৈ পাই তৃপ্তিৰে এসাঁজ ধুনীয়াকৈ ভাত খাই ল'লোঁ। এওঁলোকৰ বিয়াৰ যি নীতি নিয়ম সেয়া বহুত বেছি। এই খুটাত যে ধৰি আছে মানুহকেইজনীয়ে খুটাত ধৰি থকাটো কিবা নিয়ম বুলি ভাবিছিলোঁ, কিন্তু নহয়, এয়া এনেহে ধৰি আছে। আমি আহি আছোঁ তাৰমানে এতিয়া এওঁলোকৰ কিবা মাটি তোলা কাম, কিবা কি নাজানো, মুঠতে মাটি তুলিব লাগে। আমাৰ যেনেকৈ পানী তোলা, তেওঁলোকৰ সেই মাটি তোলা একদম পথাৰৰ বহুত দূৰৰ পৰা মাটি আনিবলৈ যায়। তাকে চাবলৈ আহিছোঁ কেনেকুৱা নৈ এয়া পৰ্ব। সেয়া আগত আছে তেওঁলোকবোৰ, অকল মাইকী মানুহেহে এয়া কাম কৰে তাৰমানে। কৃষ্ণই নেগেৰা বজাই একেবাৰে গোটেই মহিলাসোপাক আগোলা পাগোলা কৰি পেলাইছেগে। কৃষ্ণই নেগেৰা বজাই ইমানেই ফেমাছ হৈ গ'ল যে তাক গোপীসৱে টনাটনি কৰিবলৈ ল'লে, অকণমান নাচিবলেহে। তাৰ পৰা আমি অকণমান দূৰ ওলাই গ'লোঁ ফুৰিবলৈ। সেই ছাগলীবোৰ আহিছে, চাওকচোন কিমান ডাঙৰ ডাঙৰ ছাগলী। ছাগলীজনী চাওকচোন কিমান ডাঙৰ। দিব ইয়াত বহুত বেছি আমৰ বাগান আছে। আমি আম চবতে। এই বাগানবোৰ মানে চব কোনোবা এজনে কিনি লয়। আমাৰ তাত যেনেকৈ তামোলবোৰ কোনোবা মানে গ্ৰাহকে কিনি লয়, ইয়াত বোলে গোটেই আমৰ বাগানখন এজন মানুহে এবছৰ বা দুবছৰ 5 বছৰ এনেকুৱালৈকে কিনি লয়। তাৰপিছত গোটেই আমটো নিজৰ হৈ যায়, তেওঁৰ হৈ যায় যিজনে কিনিব। এয়া আৰু ৰাইজৰ অৱস্থা। মানুহৰ ঘৰ বুলিবলৈ বহুত কম আছে, কিন্তু পথাৰৰ মাজত ক'ৰবাত মানে পথাৰ মানে চব ধান খেতি বা ঘেঁহু খেতি নহয়, এইবোৰ কিবা তৰমুজ কৰিছে, কিবা কিবি পথাৰত কৰি থোৱা আছে, নাজানো আৰু কি কৰিছে। ইয়াত মানে ঘৰ বুলিবলৈ নাই। ইয়াত এটা ঘৰ পথাৰৰ মাজত আৰু বহুত দূৰত ক'ৰবাত এটা ঘৰ। আপোনালোকে চাওকচোন এই জেগাবোৰ যদি আপোনালোকে চায় তেনেহ'লে ঘৰ ক'তো দেখাই নাপাব। চাওকচোন ইয়াত এটা আছে, পিছত নাই, পিছত হয়টো এটা, পিছত নাই, এইখিনি নাই। বহুত ডাঙৰ ডাঙৰ মাটি, আৰু এইটো লগতে বাইপাছ ওচৰতে আছে। এয়া হৈছে গৰুৰ বাবে কৰা ঘাঁহ। ইয়াত গৰু কোনেও পথাৰত এৰি নিদিয়ে, ঘাঁহৰ খেতি কৰে আৰু ঘাঁহবোৰ গৰুক খুৱায়। এয়া হৈছে গোবৰৰ খৰি। ইয়াত কাঠ খৰি বৰ বেছি এটা ব্যৱহাৰ নহয়। আৰু এয়া আৰম্ভ হৈছে মেহেন্দিৰ ৰচম। আৰু অকণমান পাছতে গোপীপ্ৰিয় কৃষ্ণই বাঁহী নহয় ঢোলেৰে সকলোকে মোহিত কৰিবলৈ ল'লে। তাৰপিছত আৰম্ভ হৈ গ'ল ডেন্স। গোপীপ্ৰিয় কৃষ্ণক কোনেও এৰি নিদিয়াই হ'ল গোপীসৱে। তাৰ পাছত লাগি গ'ল আমাৰ বিহু লাগি যোৱাৰ পাছত আৰু কোনো ৰৈ থাকিব নোৱাৰা হ'ল। তেওঁলোকৰ বিয়াই সভাহে যিয়ে অকণমান বেছি ফূৰ্তি কৰি নাচে মেলে,
তেওঁলোকক সিহঁতি উপহাৰ হিচাপে কিবা এটা সৰু সুৰা পইচা দিয়ে। সেই কথাটো গম পাই কৃষ্ণই এনেকুৱা ডেন্স দিবলৈ ল'লে যে গোটেই সোপাই ৰুই দিব লগা হ'লগৈ আৰু। বহুত সময় নাচ গান কৰাৰ পিছত ভাগৰ লাগি মেলি আমি চবেই শুবলৈ গ'লোগৈ। বন্ধুসকল, আজিৰ দিনটো ইমানতে সমাপ্ত হৈছে, ভিডিঅ'টো ইমানতে সমাপ্ত হৈছে। সমাপ্ত কৰিছোঁ। কাইলৈ আকৌ নতুন ভিডিঅ' এটাত লগ পাওঁ আপোনালোকক সকলোকে। তেতিয়াহ'লে গুড নাইট।